হেল্ল' বন্ধু বান্ধৱীসকল, মই সংগীতা আপোনালোকক স্বাগতম জনাইছোঁ মোৰ প্ৰথমটি ভ্লগলৈ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে, ময়ো ভালেই আছোঁ। এনেই মই মোৰ ইউটিউব চেনেলটোত আগে পিছে কভাৰ ভিডিঅ'হে দি আহিছোঁ, কিন্তু আজি ভাবিছোঁ এটি ভ্লগ বনাওঁ। আজি মোৰ লাইফৰ এইটো ফাৰ্ষ্ট ভ্লগ, কি হয় নাজানো। এনে কৰিছোঁ মানে টাইমটো যোৱাৰ বাবে। বহুত ৰ'দ দিছে, কভাৰ ভিডিঅ' বনাব আহিছোঁ, কিন্তু এয়া চাওকচোন ৰ'দ কিমান ৰ'দ দিছে। ৰ'দত একেবাৰে কিবা হৈ গৈছোঁ। সেয়ে ভাবিছোঁ অলপ জিৰণি লওঁ। এই জিৰণি সময়খিনিনো কি কৰি থাকোঁ ভাবিছোঁ এটি ভ্লগ বনাওঁ। আমি এতিয়া আছোঁ হাউলি ৰাস মন্দিৰত, এয়া মন্দিৰ চাওঁ। এয়া হাউলি ৰাস মন্দিৰ, এয়া পুখুৰী, বহুত ডাঙৰ পুখুৰী এইবিলাক। এইটো ডাঙৰ ডাঙৰ কাছও আছে, মাছ আছে, বহুত ভাল লাগিছে। এই ৰাজহাঁহো আছে ইয়াতে, তাত আছে ৰাজহাঁহ। মই আজি আহিছোঁ হাউলি ৰাস মন্দিৰত এটি কভাৰ ভিডিঅ' বনাবলৈ। আপোনালোকক ভাবিছোঁ কভাৰ ভিডিঅ'টো কেনেকৈ বনাওঁ, কি কৰোঁ সকলোবোৰ দেখুৱাম। চাব কোনে মোক কেমেৰা কৰে আজি। এনেই মোৰ বাই কৰে, কিন্তু আজি মোৰ খুৰী এজনীয়ে কৰিব। আপোনালোকে চাব, খুৰীজনীক দেখুৱাই আছোঁ। এগৰাকী খুৰী মোক বহুত মৰম কৰে আৰু ধুনীয়া ধুনীয়াকৈ ভিডিঅ'বিলাক বনাই দি থাকে। মোৰ লগত থাকি কেনে লাগে কচোন? তোমাৰ লগত থাকি বহুত ভাল লাগে। তোমাৰ মই দুটা ভিডিঅ' কৰিলোঁ, ভালেই লাগিছে। আৰু আজি তোমাৰ লগত ৰাস মন্দিৰত আহিলোঁ, তাতেও ভালেই লাগিল। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কোৱা। সংগীতা দেৱীৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে লগতে শ্বেয়াৰ কৰিব। অঁ, বহুত ৰ'দ দিছে, ৰ'দ বহুত চকা, ওলাবই নোৱাৰি। তো জিৰে জিৰে ভিডিঅ'টো বনাই আছোঁ আৰু ইমান গৰম মানে কি ক'ম। তো ৰ'দৰ কাৰণে ওলাব নোৱাৰি, বহুত ৰ'দ দিছে। এতিয়া অলপ ৰেষ্ট লৈছোঁ, ৰেষ্ট লৈ আৰু নেক্সট ষ্টেপটো ল'ম। কি হয় আপোনালোকে চাব। আপোনালোকে চাব কি হয়। খুৰী বহুত কষ্ট হৈছে, কষ্ট মোৰ কৰি লগত। বনাই আছে ভিডিঅ'টো, মই কেমেৰা কৰি আছোঁ। আৰু কেনেকুৱা ৰ'দ চাওক আৰু আপোনালোকে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিব। তাৰোপৰি মই হৈছোঁ নলবাৰীৰ ভাষা ওলোৱাটো স্বাভাৱিক, বেয়া নাপাব আপোনালোকে, কিবা ভুল ভ্ৰান্তি হ'লে ক'ব। আৰু আজি ৰাস মন্দিৰত আমি ভিডিঅ'টি কৰিম। এনেই অলপমান ক্লিপ ল'লোঁ, কিন্তু আৰু ল'ব আছে। বহুত ৰ'দ, চাওক কিমান ৰ'দ। একেবাৰে ভৰি চৰি পুৰি গৈছে একেবাৰে, তথাপি জিৰাই জিৰাই কৰি আছোঁ। চাব ভিডিঅ'টো মই দেখাম। তুমি ইফালে গেলে চেয়ার উঠে, তো ইফালে গেলে চেয়ার উঠে। অঁ, তেনেহ'লে আজিলৈ এইখিনিয়ে। ভিডিঅ'টি বেছি দীঘলীয়া নকৰিলোঁ। আমি আহিলোঁ, আহি গা পা ধুই ফ্ৰেছ হৈ ল'লোঁ। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।